নমস্কাৰ বন্ধুসকল, কি খবৰ তোমালোকৰ? স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলত। তো গাইজ, আজিৰ এই ভিডিঅ'টো হ'ব যাই আছে মানে মামায়ে কালি লাইভত কি ক'লে ছেকেণ্ড লিষ্টৰ বিষয়ে। তো ভিডিঅ'টো এইটোৰ ওপৰত হ'ব, ঠিক আছে। আৰু লগতে নিউ ভেকেঞ্চি ওলাবনে নাই তো চাই লওক। তো মই এটা ভিডিঅ' ক্লিপ ৰেকৰ্ডিং কৰিছোঁ, মামাৰ লাইভত আহিছিল। তো চাই লওক আপোনালোকে ভিডিঅ'টো আগত। অসম পুলিচৰো দ্বিতীয় কাট অফ নোলায়, কিন্তু বছৰটোৰ শেষৰ ফালে আমি আকৌ নতুন অসম পুলিচত খালী হৈ থকা পোষ্টসমূহ আমি এডভাৰটাইজ কৰিম। কোনোবাই যদি পোৱা নাই, হতাশ হ'ব নালাগে, দৌৰৰ প্ৰেক্টিচ অব্যাহত ৰাখিব লাগে। তো নিশ্চয় আপোনালোকে গম পালে যে ছেকেণ্ড লিষ্ট নাহে, নেক্সট ইয়াৰ নিউ ভেকেঞ্চি ওলাব মামাই ক'লে। তো ৰানিং কৰিব কৈ আছে মামাই, ৰানিং কৰি থাকক। তো তোমালোকেও ৰানিং কৰি থাকা, ময়ো কৰিম ৰানিং, আকৌ ৰিষ্টাৰ্ট দিম, ঠিক আছে, ন' প্ৰব্লেম, একো নাই। অহা নাই কি হৈছে ছেকেণ্ড লিষ্ট, আকৌ দিম নতুনকৈ, যিখিনিলৈকে বয়স আছে। তো ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা, আৰু লগতে ছাবস্ক্ৰাইব কৰা নাই যদি ছাবস্ক্ৰাইব কৰি থৈ দিবা, আৰু লগতে লাইক এটা কৰি দিবা ভিডিঅ', ঠিক আছে। থেংক ইউ।